গুড মৰ্নিং এভৰিৱান। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিসমূহ পৰীক্ষাৰ সময়সূচীত চিডিউল আছিল সেইসমূহ ইতিমধ্যে ঘোষণা কৰিছে। যিটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষা আছিল সেইটো হ'ব 15 ছেপ্টেম্বৰ তাৰিখে। 15 ছেপ্টেম্বৰ তাৰিখে ৰাতিপুৱা 10:30 বজাৰ পৰা 1:30 বজালৈ এইটো পৰীক্ষা অনুষ্ঠিত হ'ব। এইখন হ'ল পেপাৰ 3। পেপাৰ 3খন 15 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব আৰু সময় হ'ব 3 ঘণ্টা। আনহাতে যিটো বেচেলাৰ ডিগ্ৰী গ্ৰেজুৱেশ্যন লেভেলৰ পৰীক্ষা আছিল সেইটো হ'ব 29 ছেপ্টেম্বৰত আৰু এইটো হ'ব 9 বজাৰ পৰা 12 বজালৈ ৰাতিপুৱা 9 বজাৰ পৰা 12 বজালৈ 3 ঘণ্টা এইটো পৰীক্ষা অনুষ্ঠিত হ'ব। আনহাতে যিটো HSLC লেভেলৰ মেট্ৰিক লেভেলৰ ড্ৰাইভাৰ পোষ্টসমূহ আছিল ড্ৰাইভাৰ পোষ্টৰো পৰীক্ষাটো 29 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব। সেইটো আবেলিকে হ'ব। এইটো 1:30 বজাৰ পৰা 4:30 বজালৈকৈ এইটো অনুষ্ঠিত হ'ব। এইটোৰো পৰীক্ষাৰ সময় 3 ঘণ্টাই হ'ব। আনহাতে যিসমূহ 4 গ্ৰেড আছিল গ্ৰেড 4ৰ যিটো HSLC লেভেল মেট্ৰিক লেভেলৰ পৰীক্ষাসমূহ 27 অক্টোবৰ তাৰিখে অনুষ্ঠিত হ'ব। এইটো অনুষ্ঠিত হ'ব 9 বজাৰ পৰা 11:30 বজালৈ। এইটো পৰীক্ষাত সময় আছে 2.5 ঘণ্টা। আনহাতে যিটো ক্লাছ 8 লেভেলৰ যিখিনি ক্লাছ 8 লেভেল ষ্টেণ্ডাৰ্ডৰ পাছ সেইখিনিৰ হ'ব আবেলি হ'ব 27 অক্টোবৰ তাৰিখে 1:30 বজাৰ পৰা 4 বজালৈ। এইখন পেপাৰো মুঠ সময় 2.5 ঘণ্টা। গতিকে আপোনালোকে গম পালে যে গ্ৰেড 3ৰ পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব। তো বেছি সময় নাই আপোনালোকৰ হাতত। যিকেইদিন আছে সেইকেইদিন একদম ভালদৰে পঢ়া শুনা কৰক, ৰিভাইজ কৰক। আপোনালোকে যিখিনি আগতে পঢ়িছিল সেইখিনি ৰিপিট কৰক। নিশ্চয়কৈ আপোনালোকৰ সকলোৰে পৰীক্ষাসমূহ ভাল হ'ব। গতিকে আপোনালোকে পৰীক্ষাৰ বাবে সাজু হৈ লওক। লগতে আপোনালোকে যিহেতু পৰীক্ষা OMR ছিটত হ'ব, OMR ছিট ফিল আপ কৰা প্ৰচেছটো আপোনালোকে চাই ল'ব। আপোনালোকে বিভিন্ন ধৰণৰ অনলাইনত OMR ডাউনলোড কৰি সেইখিনি প্ৰিণ্ট আউট কৰি তাতো প্ৰেক্টিছ কৰিব পাৰে। লগতে আপোনালোকে ইউটিউবত এনেধৰণৰ কণ্টেণ্ট এভেইলেবল আছে, আপোনালোকে চাই ল'ব। কিয়নো সাধাৰণতে দেখা গৈছে যে বহুতে OMR ছিটখন ফিল আপ কৰোঁতে ভুল কৰা দেখা যায়, যাৰ ফলত নেকি তেওঁলোকৰ ৰিজাল্টটো কেঞ্চেল হৈ যায়। চ' আপোনালোকে এইটোত ছিনচিয়াৰ হ'ব। আপোনালোকে প্ৰেক্টিছ কৰি ল'ব 2 এদিন, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ চিন্তা নাই। তো আজিলৈ এইখিনি। থেংক ইউ।